নাই 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 দাদা দীপৰ বিলৰ কাষেদি ট্ৰেইন গৈ আছে গাইজ ফাইনেলি আহি পালোঁ দীপৰ বিল আহি পালোঁ ফাইনেলি গাইজ চাওক দীপৰ বিল আহি পাই গ'লোঁ গাইজ দীপৰ বিল পাই গ'লোঁ বলক দীপৰ বিলৰ ওচৰলৈ অলপ আগবাঢ়ি যাওঁ বা বহুত সুন্দৰ পৰিৱেশ বহুত ধুনীয়া লাগিছে একদম জামত ফচি আহি গ'লোঁ আৰু গুৱাহাটী জানেই নহয় কেনেকুৱা জাম আৰু এইটো ট্ৰেফিক আৰু যাবই নোৱাৰোঁ অলপ ঘূৰ কৰি আৰু অকণমান আগবাঢ়োঁ আকৌ ট্ৰেফিক অকণমান ঘূৰ কৰি আগবাঢ়োঁ আকৌ ট্ৰেফিক তথাপিও আহি পাই গ'লোঁ আৰু বহুত কষ্টৰ ফলত আহি পাই গ'লোঁ দীপৰ বিল আমি দীপৰ বিল উপস্থিত হৈ গ'লোঁ আপোনালোকক দেখাই আছোঁ দীপৰ বিল আগুৱাই যাম দীপৰ বিলতে জাকৈ মাৰোঁতে গান যে শ্বুটিং হৈছিলে আৰু উৎপল দাসৰ যে যি গান শ্বুটিং হৈছিলে আমি সেই জেগাত উপস্থিত হৈছোঁহি গৈ আছোঁ আৰু দীপৰ বিলৰ মেইন পইণ্ট কি কৈছে আৰু মোক এই পেলাই আৰু একে বহুত আগুৱাই আহি পেলাই কি কৰি আছে য়োগা কৰিছে নে কি কৰিছে আৰু মই ধৰিবই পৰা নাই কি কৈছে দাদা য়োগা কৰি আছে দেখোন দাদা কি হৈছে কি কৈছে মোৰ মাতটো ভাঙি গৈছে দেই ওম নমঃ শিৱায় এইটো আৰু কি আৰু নাকত খপা দিছে কিবা কৈছে ইপিনে খপা দিছে সিপিনে খপা দিছে বাপৰে বাপ কি কৈছে এইটো কিবা মন্ত্ৰ মাৰিছে নেকি ক'ৰবাত মোকে মাৰি পেলাবলৈ মন্ত্ৰ মাৰিছে নেকি এইটোৱে হ'ল আচল সুস্থ জীৱনৰ এটা অসুখ বাপৰে মোৰ মাত চাত ভাঙি গ'ল আৰু এই বাইকত আহিলোঁ যে বহুত সময় আহিলোঁ বাইকত আৰু মাতটো ভাঙি গ'লগৈ বা যি নহওক আৰু আপুনি যি মন্ত্ৰ মাৰিছে বাপৰে বাপ কিন্তু মোক মাৰা মন্ত্ৰ নামাৰিব দেই মোক ৰাম শম্ভু আপুনি একে য়োগা কৰি আছে কিন্তু মই দূৰৰ পৰা দেখিছোঁ মই জানিছোঁ যে দাদাই আগতীয়াকৈ মোক একেবাৰে খটাই আহি পেলাই আৰু একদম পূৰা ঋষি মুনিৰ দৰে বহি আছে আৰু দীপৰ বিল পাই পেলাই একদম মুনিৰ দৰে আৰু একদম তপজপ কৰাত লাগিছে আৰু কি তপজপ কৰিলে কওকচোন কিবা মনৰ কথা ভাবিছে নেকি মনৰ কথা এটাই ভাবিছোঁ যে কি সৌন্দৰ্যত আহি পেলাই আজি দেখা পালোঁ এই সৌন্দৰ্য যে প্ৰকৃতিৰ যে এনেকুৱা সৌন্দৰ্য এতিয়াও যে আছে এই সৌন্দৰ্যখিনি বাকী সৌন্দৰ্যখিনি মই এতিয়া দেখুৱাবলৈ এখেতক অনুৰোধ কৰিছোঁ আৰু সিপিনে মই আৰু এটা কথা কওঁ আপুনি যে তপজপ কৰিলে যি তপজপ কৰিলে কিন্তু ছোৱালী এজনীৰ কথা ভাবিলে নাই ছোৱালীৰ কথা এতিয়া প্ৰকৃতিৰ মাজত থাকিলে ছোৱালীৰ কথা ছোৱালী মানে কি ছোৱালীজনী আৰু প্ৰকৃতি নহয় নাই দাদা নিশ্চয় প্ৰণৱ দাই নিশ্চয় ছোৱালী এজনীৰ কথা ভাবিছে কাৰণ কিয়নো প্ৰণৱ দাই বিয়া পতা নাই ন এইবাৰ মানে কি 2024 আপুনি বিয়া পাতিব কিন্তু মই তাৰ মাজত এটা কথা কওঁ দেই মোৰ কিন্তু চুলিকেইডাল এতিয়া কাটিছোৱে খুৰাইছোৱে কিন্তু মোৰ চুলি নোহোৱা নহয় দেই চুলি আছে মই জানো কিয় চুলি নাই এই অলপ আগত আৰু কিবা এটা সকাম নিকাম হৈছে আৰু কোনোবা ঢুকাইছে আৰু সেইটো কথা বেলেগ আৰু ন এই ঢুকালে বুলি আকৌ আপুনি আকৌ মোৰ চুলি নোহোৱা বুলি নাভাবে নাই কিয় ভাবো যোনে নাচাওক এই ভিডিঅ'টো যোনে নাচাওক আৰু আপোনাক চাই পেলাই যদি মোক যদি কোনোবাই কমেণ্ট কৰে কোন হয় এজন মইতো ৰিয়েলি কম প্ৰণৱ দা হয় চান্দমাৰীত ঘৰ কিন্তু একদম কিউট মই কিউট নহয় দেই একেবাৰে কিউট একদম ধুনীয়া কিউট আৰে ইমান ধুনীয়াকৈ আপুনি এটা স্পষ্টকৈ মনত ৰাখিছে যেন মই সিপিনে আহি আছোঁ আপুনি মোক আহি পেলাই ইপিনে য়োগা কৰি আছে মই ভাবিছোঁ আপুনি এজনী ভাল ছোৱালীৰ কথা চিন্তা কৰি আছে নিশ্চয় পাব মই আশীৰ্বাদ কৰিছোঁ আপুনি ভাল ছোৱালী এজনী পাব ভাই মজা আয়া দীপৰ বিল আজি বহুত ধুনীয়া লাগিছে দীপৰ বিল আহি পাই গ'লোঁ আৰু ভাবি আছিলোঁ বহুত দিনৰ পৰা আহি পাইছোঁ আপোনালোকে চাওক বস্তুটো দীপৰ বিলত চাওক দীপৰ বিলত যোনখিনি সৌন্দৰ্য আছে চব আছে আপুনি চাওক মোৰ ভাইটিৰ লগত চাওক বাকীখিনি ভাইটিয়ে ক'ব মইনো কি ক'ম সুন্দৰ পৰিৱেশ দীপৰ বিল মই বহুত দিনৰ পৰা ভাবি আছিলোঁ আগুৱাই যাম বুলি ভাবিছোঁ আগুৱাই যাম কিয় নাযাম আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ দীপৰ বিল আহিম ফাইনেলি আজি আহি পাই গ'লোঁ দীপৰ বিল বিশেষ মানে আপুনি ভালকৈ জানে আৰু দীপৰ বিলৰ বিষয়ে আপুনি ভালকৈ জানে কাৰণ যিহেতু আপুনি ইয়াৰ লোকেল হয় আপুনি ভালকৈ জানে দীপৰ বিল মানে বিখ্যাত কি হয় ইমান অসমৰ মানে দীপৰ বিল বুলি ক'লে আৰু যেনে মানে গানটোক লৈ নহয় আৰু দীপৰ বিলতে জাকৈ মাৰোঁতে সেইটোক লৈ মানে ইয়াতো পুৰা চৰ্চা চলিছে গোটেই অসমৰ চৰ্চা দীপৰ বিলতে জাকৈ মাৰোঁতে যেনে মানে গানটো যেনেকৈ চলিছে সেইটোৱে চৰ্চা নে অন্য আৰু কিবা আছিলে নেকি দীপৰ বিলক লৈ পেলাই আৰু যদি চৰ্চা বুলি মই এবাৰ ক'বলৈ যাওঁ খালি আপোনাক মই এটাই বস্তু দেখাবলৈ বিচাৰোঁ তাৰ সৌন্দৰ্যৰ
আৰু এটা নাও সৌন্দৰ্য আৰু তাৰ মাছমৰীয়া বস্তু যিটো হয় মই খালি নাওখিনি আপোনাক দেখুৱাবলৈ বিচাৰিছোঁ নাওখিনি এবাৰ যদি চাই আপুনি এবাৰ চাবলৈ পাৰে এই বৰ ধুনীয়া পৰিৱেশ কিন্তু বহুত ভাল লাগিছে কিমান নাও আৰু বাপৰে বাপ এইবিলাক যে মাছ মাৰি আছে এইবিলাক কি আৰু মাছ মাৰি আছে মানে কি এইবিলাকে মানে মাছ যে মাৰে মাছ মাৰি পেলাই কি ঘৰলৈ নিয়ে দীপৰ বিলৰ মাছটো এবাৰ খাবলৈ বিচাৰিছোঁ ৰাতিপুৱা শুই উঠিয়ে 7টা-6টা বজাতে যোনটো মাছ মাৰি পেলাই আনে সেই মাছটো যদি আপুনি খাবলৈ বিচাৰিছে তেতিয়াহ'লে দীপৰ বিলৰ সৌন্দৰ্যও চাব পাৰে মাছো খাব পাৰে আৰু যদি ইচ্ছাও কৰে দীপৰ বিলত আপুনি এখন নাও ভাড়া কৰি পেলাই মাছ নিজে মাৰিবও পাৰে চাওক মানে দীপৰ বিলত মানে এনেকুৱা এটা মানে পৰিৱেশ মানে এনেকৈ মানে সকলোৱে মাছ মাৰি থাকে একদম ধুনীয়া মাছ মাৰে সকলো মাছ মাৰি আছে আৰু বৰ্তমান মানে দূৰ দূৰলৈ গৈ আছে মানে এনেকুৱা আৰু দীপৰ বিলখন যেন ইমান ধুনীয়া আৰু পৰিৱেশ মানে এনেকুৱা লাগিছে যেন একদম পূৰা ব্ৰহ্মপুত্ৰ যেন দেখিলে মানে দূৰৰ পৰা দেখিলে এনেকুৱা লাগে যেন এখন সঁচা ব্ৰহ্মপুত্ৰখনে যেন এনেকুৱা লাগে একদম সুন্দৰ সিপিনে মাছমৰীয়াই নাও লৈ পেলাও ইমান দূৰত গৈ পেলাই মাছ মাৰি আছে বা সঁচাকৈ দেই সঁচাকৈ ইমান যে ভাল লাগিছে এইটো পৰিৱেশ বহুত ভাল লাগিছে আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ দীপৰ বিললৈ দীপৰ বিলৰ যি সৌন্দৰ্যতা গাইছ এইপিনে দাদাসকলে আৰু দীপৰ বিলত আৰু একদম সুন্দৰ জাল পাতি আৰু ধুনীয়া ধুনীয়া মাছ লগাই আছে দাদা কেনেকুৱা মাছ লাগিছে নে আজি মাছ লাগিছে কিমান পালে অলপ পাইছে ন এই দীপৰ বিলৰ মাছবিলাক কি সোৱাদটো বহুত ভাল চাগে আৰু একদম খাবলৈ চাগে বহুত ধুনীয়া আৰু দীপৰ বিলৰ মাছ সোৱাদ আছে ন বঢ়িয়া কেনেকৈ আপোনালোকে বিক্ৰী কৰে কেনেকুৱা দামত বিক্ৰী কৰে আপোনালোকে আমাৰ এতিয়া টুকুৰি চিষ্টেম হয় টুকুৰি চিষ্টেম মানে টুকুৰি মানে এক টুকুৰি চিষ্টেম হয় এনেকৈ আৰু এক টুকুৰিত কেনেকৈ বিক্ৰী কৰে কেনেকুৱা হিচাপত বিক্ৰী কৰে 200-300 এক টুকুৰিত কিমানমান থাকে 2-4-5 কিমান কেজিমান থাকে বাৰু 1 কেজি বেছি থাকে 1 কেজি বেছি থাকে কি মাছ দিয়ে আপোনালোকে টুকুৰিত টিঙিৰা পুঠি কটি এইবিলাক মাছ দিয়ে আৰু ন আপোনালোকে ডেইলি ইয়াতে জাল মাৰে মানে আপোনালোকে ফাঁচি জাল পাতে ন ডাঙৰ মাছ লাগেনে ডাঙৰো লাগে সৰুও লাগে ডাঙৰো লাগে সৰু লাগে এইবোৰ আপোনাৰ জাল ন আমাৰ জাল এইবোৰ গোটেই আপোনাৰ জাল আপুনি ডেইলি আহে ডেইলি জাল পাতিবলৈ আহে ডেইলি আপোনাৰ ঘৰ ইয়াতে নে মোৰ আজাৰা আচ্ছা মানে আপুনি সদায় জাল মাৰে আৰু ইয়াতে ইয়াৰে মাছ আৰু তামাম খাইছে আৰু আপুনি আৰু সুন্দৰ ইপিনে দীপৰ বিলৰ সৌন্দৰ্যতা চাওক আপোনালোকে কি সুন্দৰ পৰিৱেশ কি ধুনীয়া লাগিছে পৰিৱেশটো আপোনালোকে চাওক উপভোগ কৰক আপোনালোক কোনোবাই যদি নতুন ভিউ আছে মোৰ ভিডিঅ'টো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৰি পেলাই আৰু লগতে বেল আইকনটো দবাই দিব আপোনালোকে কিন্তু ভিডিঅ'টো চাই কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে প্লিজ আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব